নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ প্ৰথমটো নলেজেবল ভিডিঅ'লৈ। মোৰ নাম ৰাকেশ দাস। আজি মই টপিক আনিছোঁ মণিপুৰত কি হৈ আছে আপোনালোকে জনাটো খুবেই প্ৰয়োজন। তো মই আৰম্ভ কৰিবলৈ ওলাইছোঁ। ভুল হ'লে ক্ষমা কৰিব। মই লিখি আনিছোঁ, ভাবি গ'লে অসুবিধা হ'ব বুলি। তো ভুল হ'লে ক্ষমা কৰি দিব, কিবা যদি মোৰ ভুল হৈ যায় অজানিতে। তো আৰম্ভ কৰিছোঁ। মণিপুৰত 3টা জনজাতি আছে, মেইটি, কুকি আৰু নাগা। এই যি মেইটি, কুকি আৰু নাগা জনজাতি আছে, সিহঁতৰ মাজত বহু দিনৰ পৰা কিছুমান গণ্ডগোল আন্দোলন চলিয়ে থাকে, জনগোষ্ঠীক আন্দোলন। এতিয়া কেইদিনমান আগতে এই মেইটিসকলে এখন পুলিচ ষ্টেচনৰ পৰা বহুত আৰ্মছ চুৰি কৰিছে। তাৰপিছত এটা অডিঅ' ভাইৰেল হ'ল, যি অডিঅ'ত উল্লেখ আছে যে মণিপুৰৰ CM বীৰেন সিঙে, যি নিজেও এজন মেইটি সম্প্ৰদায়ৰ লোক, আৰু সেই বীৰেন সিঙে মেইটিসকলক এই যি আৰ্মছ আছে, আৰ্মছবোৰ চুৰি কৰাত সহায় কৰিছে। সেই অডিঅ'টো ভাইৰেল হোৱাৰ লগে লগে এই মণিপুৰ চৰকাৰে এই যি বীৰেন সিঙৰ ওপৰত যি অডিঅ'ৰ ওপৰত এইবোৰ গোচৰ লগাইছিল, সেইবোৰ মিছা বুলি কৈছে। প্ৰমাণিত কৰিব পৰা নাই যদিও মিছা বুলি কৈছে। কিন্তু যি এই অডিঅ'বোৰ ভাইৰেল হ'ল, এই অডিঅ'বোৰ ভাইৰেল হোৱা কথা গম পাই বিজেপিৰে MLA, প্ৰায় 18জনমান MLA এই যি বীৰেন সিং, CM বীৰেন সিঙৰ ওপৰত এই যি চুৰ কৰাত সহায় কৰিছে, এই কথাটো বীৰেন সিঙৰ ভাল পোৱা নাছিল। এই বিজেপিৰে কিছুমান MLA এই কথাটো ভাল পোৱা নাছিল। তাৰপিছত 9 ফেব্ৰুৱাৰী তাৰিখে CM বীৰেন সিঙে এই কথাৰ কাৰণে ৰিজাইন দি দিলে। তাৰপিছত অপজিশ্যন, যি আমাৰ কংগ্ৰেছ দল আছে, কংগ্ৰেছ দলে ন' কনফিডেন্স মোচন লাগু কৰিবলৈ চেষ্টা কৰি আছিল। তাৰ বাবে 50জন MPৰ সমৰ্থন লাগিব, আৰু ন' কনফিডেন্স মোচন লগাই এখন চৰকাৰ সাংসদৰ পৰা নমাই দিব পাৰি যদি সেইটো কথা প্ৰুভ হয়। এতিয়া CM বীৰেন সিং ৰিজাইন দিয়াৰ পিছত বিজেপিৰ ফালৰ পৰাই আৰু এজন CM লাগিল মণিপুৰত। তাৰ কাৰণে বহুতো জনগোষ্ঠীক ভিত্তিত বহুতো আন্দোলন আৰম্ভ হ'ল। কাৰণ এইফালে মেইটিসকলক নালাগে কুকিসকলক নালাগে মেইটি CM। এতিয়া চৰকাৰৰ হাতত মাত্ৰ এটাই উপায় আছিল যে যি তৃতীয় সম্প্ৰদায়ৰ জনজাতিটো আছে, নাগা জনজাতি, তাৰ পৰা এজন MP CM হিচাপে ঘোষণা কৰাৰ। কিন্তু তাতো এটা অসুবিধা আছে, যি এই নাগাসকল আছে, 1990 চন মানতে এই নাগাসকলে কুকিসকলৰ লগত বহুতো আন্দোলনত জড়িত হৈছিল, যাৰ ফলত কুকিসকলে সেই নাগাসকলে CM হোৱাটোও নিবিচাৰে। এতিয়া চৰকাৰৰ হাতত বেলেগ একোৱে ৰাস্তা বাকী থকা নাই। হয়তো এজন তাৰ পৰাই বিজেপিৰ কোনোবা এজন পাতি দিয়ক, কিন্তু পাতি দিয়াৰ পিছতো যদি আকৌ এই আন্দোলনবোৰ আৰম্ভ হয়, আকৌ এইবোৰ চলি থাকে, তো তাৰ ফলত এইটো চৰকাৰে সেইটো কামো কৰিব পৰা নাছিল। 9 ফেব্ৰুৱাৰীত বীৰেন সিঙে ৰিজাইন দিয়াৰ পিছতে দ্ৰৌপদী মুৰ্মুৱে প্ৰেছিডেণ্ট ৰুল লাগু কৰি দিলে, যিটো খুবেই প্ৰয়োজন আছিল মণিপুৰত। আৰু এইটো বহুত আগতেই হ'ব লাগিছিল, কিন্তু যিয়ে নহওক পিছত হ'লেও হৈছে, আৰু এইটো বহুত ভাল কাম হৈছে। এটা কথা আপোনালোকক জনাই দিওঁ, যিটো প্ৰেছিডেণ্ট ৰুল হ'ল, সেইটো আৰ্টিকল 356ৰ অধীনত আমাৰ সংবিধানত উল্লেখ আছে, যদি কোনোবা এখন ৰাজ্যৰ কিবা প্ৰব্লেম হয় বা চৰকাৰখনৰ ওপৰত কিবা এটা প্ৰব্লেম হয় বা আউলি উঠে, যেতিয়ালৈকে সেই বস্তুবিলাক ক্লিয়াৰ হৈ নাযায়, ঠিক হৈ নাযায়, তেতিয়ালৈকে প্ৰেছিডেণ্ট ৰুল, অৰ্থাৎ কেন্দ্ৰৰ পৰা সেই ৰাজ্যখন চলাই থাকিব, কেন্দ্ৰৰ পৰা, যেতিয়ালৈকে এইবোৰ ঠিক নহয়। আৰু সেইটোৱে হ'ল প্ৰেছিডেণ্ট ৰুল। এটা আচৰিত কথা, যিখন মণিপুৰখন দেখাত এটা বাতিৰ দৰে। চাওক, চাৰিওফালে পাহাৰ, মাজতে এটা দ ঠাই, আৰু এই যি দ ঠাইটো আছে, সেই ঠাইখিনিতে মেইটিসকল থাকিছিল। আৰু এই চাইডে যি ঠাই আছে, সেইখিনিত নাগা আৰু কুকিসকল থাকিছিল। এই দ ঠাইখিনিক ইম্ফল বুলি কয়, আৰু ইম্ফলত থাকিছিল মেইটিসকল। এটা আচৰিত কথা চাব, এই দ ঠাইখিনি হ'ল মণিপুৰখনৰ 10%, আৰু যি ওখ ঠাইখিনি আছে, পাহাৰ অঞ্চল আছে, সেইখিনি হ'ল 90%। কিন্তু আচৰিত কথাটো চাওক, যি এই 10% আছে, 10% আছে, সেই 10%ত মণিপুৰৰ 53% পপুলেশ্যন থাকে, আৰু বাকী যি পাহাৰীয়া অঞ্চল আছে, তাত থাকে 90%ত
কম থাকে। জাষ্ট এইটো মনত ৰাখক যে ইম্ফল য'ত মেইটিসকল থাকে তাত মণিপুৰৰ 53% পপুলেশ্যন আছে আৰু এইটো পলিটিকেল ছাইডেদি অলপ প্ৰব্লেম হয়, সেইকাৰণে মেইটিসকলৰ কথা চৰকাৰৰ শুনিব লগা হৈছে। আৰু চাব গ'লে এই যি মেইটিসকল আছে 53% পপুলেশ্যন, সিহঁতে কুকি আৰু নাগা জনগোষ্ঠীৰ তুলনাত মণিপুৰ চৰকাৰৰ পৰা বহুত কম সুবিধা পায়। এই কম সুবিধা পোৱাৰ যেনেকৈ মাটিৰ ক্ষেত্ৰত হওক, মাটি কিনা বেচাৰ ক্ষেত্ৰত হওক বা চৰকাৰী চাকৰিৰ ক্ষেত্ৰত হওক বহুতো কম সুবিধা পায় এই মেইটিসকলে, যাৰ ফলত মেইটিসকলে আন্দোলন কৰি আছে। এতিয়া 2023 চনত হাইকোৰ্টে চৰকাৰক, বিজেপি চৰকাৰক এটা কথা কৈছিল যে মেইটিসকলে যি ডিমাণ্ড কৰি আন্দোলন কৰি আছে সিহঁতৰো অলপ চাওক, সিহঁতে কি খুজি আছে ডিমাণ্ডখিনি পূৰণ কৰক। এইটো মাত্ৰ হাইকোৰ্টে কৈছিল, কোনো লিখিত দিয়া নাছিল, মাত্ৰ কৈছিল। সেই কথাটোতে ভয় খায় কুকিসকলে যে যদি মেইটিসকলৰ অধিকাৰ চৰকাৰে দিয়ে তেতিয়াহ'লে কুকিসকলে নিজৰ মাটিৰ ক্ষেত্ৰত হওক বা চৰকাৰী কামৰ ক্ষেত্ৰত হওক কম্পিটিশ্যন বাঢ়ি যাব, যিটোৱে হ'ল মেইন কাৰণ। এই যি ঘটনাবোৰ চলি আছে এইবোৰৰ মেইন কাৰণটো হ'ল সেইটো। এতিয়া কুকিসকলৰ ভয়, যদি মেইটিসকলে তেওঁলোকৰ দাবী পূৰণ কৰি দিয়ে চৰকাৰে মেইটিসকলৰ, তেতিয়া কুকিসকলৰ কম্পিটিশ্যন বাঢ়ি যাব চৰকাৰী চাকৰিৰ ক্ষেত্ৰত, মাটি কিনা বেচাৰ ক্ষেত্ৰত, যিটো কুকিসকলে বিচৰা নাছিল, যাৰ বাবে কুকিসকলে নতুনকৈ আৰু সিহঁতৰ আন্দোলন আৰম্ভ কৰি দিছিল। এই যে মণিপুৰখন হ'ল বাতিৰ দৰে হ'ল, এতিয়া মাজত আছে ইম্ফলখন য'ত মেইটিসকল থাকে, যাৰ ফলত চৰকাৰে ইহঁতক ছেপাৰেটকৈ দুখন ষ্টেটো বনাব নোৱাৰে। কাৰণ মাজখিনিতে থাকিলে আপোনাৰ মেইটিসকল আৰু চাৰিওফালে থাকিলে কুকি আৰু নাগাসকল, যাৰ ফলত চৰকাৰে দুখন ষ্টেটো বনাব নোৱাৰে। এতিয়া চৰকাৰৰ হাতত বেলেগ একো ৰাস্তা নাই, এই ইহঁতৰ কণ্ডিশ্যনখিনি, যিখিনি ইহঁতৰ আন্দোলনৰ যিখিনি দাবী আছে সেই দাবীখিনি পূৰণ কৰাৰ বেলেগ একো চৰকাৰৰ হাতত ৰাস্তা নাই। আৰু এটা কথা, যি মেইটিসকল আছিল সেইসকল আছিল হিন্দু ধৰ্মৰ আৰু যি কুকিসকল আছিল সেইসকল আছিল খ্ৰীষ্টান ধৰ্মৰ। আৰু এই যুদ্ধটো হৈছিলে মেইটি আৰু কুকিৰ মাজত। ইয়াত নাগাসকলৰ কোনো ইণ্টাৰফেয়াৰ নাই, নাগাসকলে এই ক্ষেত্ৰত কাৰো লগত লাগাও নাই, মানে নাগাসকলৰ ইয়াত কোনো ইণ্টাৰফেয়াৰ নাই, মাত্ৰ এই যি যুদ্ধ হৈছিলে কুকি আৰু মেইটিসকলৰ মাজত হৈছিল। আৰু চাব গ'লে এই মণিপুৰত প্ৰেচিডেণ্ট ৰুলৰ খুবেই প্ৰয়োজন আছিল। বহুত দেৰিকৈ আহিলে, কিন্তু চাব গ'লে বহুত আগতে এই প্ৰেচিডেণ্ট ৰুল লাগু হ'ব লাগিছিল। কাৰণ আজি প্ৰায় এবছৰৰ পৰা মেইটি আৰু যি কুকি সম্প্ৰদায়ৰ লোক আছে সিহঁতৰ জনজাতিৰ লোকসকলৰ মাজত বহুতো এডভান্স ৱেপেন্স, যিবিলাক ভাৰতৰ নহয় আৰু গম পোৱা মতে এইবিলাক আমেৰিকাৰ ফালৰ পৰা বা বাহিৰৰ দেশৰ পৰা আহিছে, বা কোনে আনিলে বা ইয়াত চৰকাৰে কেনেকৈ গম নাপায়। এইবিলাক ৱেপেন্সৰ জৰিয়তে সিহঁতৰ মাজতে কাজিয়া কৰি ফুৰিছিল। ড্ৰোন হওক, বহুত এডভান্স ড্ৰোন ৱেপেন্স, বহুত বিভিন্ন ধৰণৰ ৱেপেন্সৰ জৰিয়তে ইহঁতে কাজিয়া কৰি ফুৰিছিল। আৰু ভাবিব লগা কথা এইটোৱে যে এই যি দুটা দলৰ মাজত কাজিয়া চলি আছে, ইহঁতৰ মাজত চলিবৰ কাৰণে, যুদ্ধ কৰিবৰ কাৰণেতো বহুত টকাৰ প্ৰয়োজন হয়। এই ৱেপেন্সবোৰৰ যিবিলাক আপোনাৰ থাকে প্ৰয়োজনীয় সামগ্ৰীবোৰ, সেইবিলাকৰ বহুত খৰচ, সেইবিলাক পইচা আহি ক'ৰ পৰা আছে, সিহঁততো নিজৰ জনগোষ্ঠীৰ ইমান টকা নাই। তো এই তথ্যত গম পোৱা গৈছে যে এই টকা আমেৰিকাৰ পৰাই আহি আছে ভাৰতত বা মণিপুৰৰ সেই জনগোষ্ঠীৰ মাজত। এই কথাখিনি চাব গ'লে ৱৰ্ল্ড লেভেল পলিটিকেল ছাইডেৰেও গোটেই কামখিনি বেলেগ দেশৰ পৰা চলাই থকা যেন অনুভৱ হয়। ইয়াৰ আগতেও 1947 পিছত ইষ্ট পাকিস্তান, যিখনৰ নাম বৰ্তমান বাংলাদেশ, ভাৰতৰ নৰ্থ ইষ্টত বিশেষকৈ আমাৰ অসমত দখল কৰিবলৈ সৈনিক আহিছিল। কাৰণ অসমৰ চাহ আৰু আটাইতকৈ পুৰণি শোধনাগাৰ ডিগবৈ দখলৰ বাবে। কিন্তু পিছত তথ্যৰ পৰা গম পোৱা গ'ল যে ইষ্ট পাকিস্তানে এই যুদ্ধৰ বাবে আমেৰিকাৰ পৰা সহায় লৈছিল। আৰু মণিপুৰৰ ক্ষেত্ৰতো ইয়াৰ সম্ভাৱনা আছে, কাৰণ যিবোৰ ৱেপেন্স এই কুকি আৰু মেইটিসকলে ব্যৱহাৰ কৰি আছে সেইবিলাক আমাৰ ভাৰতৰ ৱেপেন্স নহয়, সেইবিলাক আমেৰিকাৰ ৱেপেন্স হয়। এতিয়া চাব লগা কথা এইটোৱে যে আমাৰ ভাৰত চৰকাৰে এই মণিপুৰৰ ওপৰত ইয়াৰ পিছত কি ব্যৱস্থা লয়। ধন্যবাদ। অজানিতে কিবা ভুল হৈ গ'লে ক্ষমা কৰি দিব। ধন্যবাদ।